আপোনালোকে বাৰু জানেনে চাইনাই এতিয়া বিশ্বৰ ভিতৰত চবতছে ডাঙৰ ডেম বনাই আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। 150 বিলিয়ন US ডলাৰ্ছ ইনভেষ্ট কৰিছে। তো বহুত ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে। তো আপোনালোকে ইয়াৰ নিউজ আৰ্টিকল দেখা পাইছে, চাইনা টু বিল্ড ৱৰ্ল্ড লাৰ্জেষ্ট ডেম। চ' এই ডাঙৰ ডেমটো ক'ত বনাইছে? এইখন আমাৰ ব্ৰহ্মপুত্ৰ নদীখন হয়। চ' ব্ৰহ্মপুত্ৰ নদীখনে এটা ইউটাৰ্ণ লৈ পেলাই অৰুণাচল আমাৰ ইণ্ডিয়াত প্ৰৱেশ কৰিছে। য'ত ইউটাৰ্ণ লৈছে সেইখিনিত চাইনাই এটা ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেম বনাব তাহাঁতৰ কাৰণে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিবৰ কাৰণে। কিন্তু এইটো চাইনাৰ ডেমটো হয় আৰু ইয়াত সেইটো কাউণ্টাৰ এটেক কৰিবৰ কাৰণে ইণ্ডিয়াৰ এটা ডেম বনাব লগা হৈছে। কাৰণ যেতিয়া চাইনাই ডেমৰ পৰা ঘপককৈ বহুত এমাউণ্টত পানী এৰি দিব, তেতিয়া আমাৰ অসমৰ লগতে বাকী নৰ্থ ইষ্টাৰ্ণ ষ্টেটতো বানপানীৰ নিচিনা চিটুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে, ইভেন বাংলাদেশতো হ'ব পাৰে। চ' সেইটো কাৰণে ইণ্ডিয়াৰ এটা ডেম বনাই আছে যাতে এৰি দিয়া পানীখিনি আমাৰ ডেমটোৱে ৰখাই ল'ব পাৰে। আজি ভিডিঅ' এইখিনিয়ে আছিলে। যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।